Hey guys, কি খবৰ? আকৌ পুনৰ আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যিসকলে মোৰ চেনেলত নতুনকৈ আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নৰেন্দ্ৰ মোদীৰ ওপৰত গীত গাইছে এগৰাকী মহিলাই। অসমৰ মহিলাই নৰেন্দ্ৰ মোদীৰ ওপৰত গীত গাইছে। কেনেকৈ গাইছে, কি ধৰণৰ গাইছে, ইমান খুব সুন্দৰকৈ গাইছে। আপোনালোকক মই শুনাবলৈ চেষ্টা কৰিম। তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ একেলৈকে চাব। এতিয়া মই আপোনালোকক গীতটো শুনাবলৈ চেষ্টা কৰিম। অৱশেষত ভাৰতৰে প্ৰধানমন্ত্ৰী হ'ল। জাতি ধ্বংসী বিধেয়কখন গৃহীত হ'ল। জাতি ধ্বংসী বিধেয়কখন গৃহীত হ'ল। মিছা মিছা কথাৰে জনতাক ভুলালে। মিছা মিছা কথাৰে জনতাক ভুলালে। মূল্য বৃদ্ধি কৰালে, পইচাও সলালে। মূল্য বৃদ্ধি কৰালে, পইচাও সলালে। হাজাৰ হাজাৰ জনতাক অকৰা সজালে। হাজাৰ হাজাৰ জনতাক অকৰা সজালে। জয় আই অসমী বোল, আকৌ জয় আই অসমী বোল। জয় আই অসমী বোল, আকৌ জয় আই অসমী বোল। দল বাগৰা হিমন্ত দিল্লীলৈ গ'ল। অসমৰ কথা বুকুৱাই নহ'ল। দল বাগৰা হিমন্ত দিল্লীলৈ গ'ল। অসমৰ কথাবোৰ কোৱাই নহ'ল। নিজৰ স্বাৰ্থ পুৰালে, বিবেক বিক্ৰী কৰিলে। নিজৰ স্বাৰ্থ পুৰালে, বিবেক বিক্ৰী কৰিলে। হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলালে। হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলালে। জয় আই অসমী বোল, আকৌ জয় আই অসমী বোল। জয় আই অসমী বোল, আকৌ জয় আই অসমী বোল। অসমৰে ধ্বংস সৰ্বানন্দ। অসমৰে ধ্বংস সৰ্বানন্দ। ধ্বংসৰে মূল নায়ক হিমন্ত বিশ্ব। ধ্বংসৰে মূল নায়ক হিমন্ত বিশ্ব। দুয়ো লগ লাগি গ'ল, অমিত শ্বাহো আহি গ'ল। দুয়ো লগ লাগি গ'ল, অমিত শ্বাহো আহি গ'ল। তিনি মিলি হৈ গ'ল এটি চৌকা। তিনি মিলি হৈ গ'ল এটি চৌকা। নৰেন্দ্ৰে জাপি দিলে বিদেশী বোজা। নৰেন্দ্ৰে জাপি দিলে বিদেশী বোজা। মন্ত্ৰীবোৰ নিমাত হ'ল, জনতা জাগি গ'ল। মন্ত্ৰীবোৰ নিমাত হ'ল, জনতা জাগি গ'ল। নলওঁ আমি বিদেশী বোজা। নলওঁ আমি বিদেশী বোজা। জয় আই অসমী বোল, আকৌ জয় আই অসমী বোল, আকৌ জয় আই অসমী বোল। ধুনীয়াকৈ গীতটো গালে সকলোৱে শুনিলে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত।